হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু টেক টক আছাম। আজি আমি এটা বিশেষ এণ্ড্ৰইড এপৰ বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। অসমৰ কলা, সংস্কৃতি, সাহিত্যৰ ক্ষেত্ৰখনত এজন মহান ব্যক্তি হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ অমৰ সৃষ্টিৰাজি সংৰক্ষণ আৰু নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ বাবে অসমৰ এজন উদীয়মান যুৱক হিমজ্যোতি তালুকদাৰ আৰু তেওঁৰ টীমে বেজবৰুৱাদেৱৰ 150 বছৰীয়া জন্ম জয়ন্তীত নিৰ্মাণ কৰি উলিয়াইছিলে সাহিত্যৰথী.com। আৰু এই প্ৰচেষ্টাৰে ফল নতুনকৈ নিৰ্মাণ কৰি উলিওৱা সাহিত্যৰথী এণ্ড্ৰইড এপ। আজি আমি এই ভিডিঅ'টো দুটা ভাগত ভাগ কৰিছোঁ। প্ৰথম ভাগত আমি আপোনালোকক জনাম আপুনি এই এপটো কেনেকৈ ডাউনলোড কৰিব, আৰু ছেকেণ্ড পাৰ্টত আমি জনাম আপোনালোকে এই এপটোত বেজবৰুৱাদেৱৰ কি কি কৰ্মৰাজি দেখিবলৈ পাব। আপুনি এই এপটো ডাউনলোড কৰিবলৈ গুগল প্লে ষ্টৰত যাব লাগিব আৰু তাত আপুনি চাৰ্চ কৰিলে হ'ল সাহিত্যৰথী। তাৰপিছত আপুনি যিটো ৰিজাল্ট লাভ কৰিব তাৰ 1 নম্বৰতে আপুনি এটা এপ পাব য'ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটা স্কেটছ আছে। আপুনি সেই এপটো ডাউনলোড কৰিলে হ'ল আপোনাৰ মোবাইলত। আৰু নতুবা আপুনি আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গ'লে তাত আপুনি গুগল প্লে ষ্টৰৰ ডাউনলোড লিংকটো পাই যাব। আপুনি তাত ক্লিক কৰিও এই এপটো ডাউনলোড কৰিব পাৰিব। এপটো ডাউনলোড কমপ্লিট হোৱাৰ পিছত আপুনি তাত অ'পেন অপশ্যন পাব, বা আপুনি পুনৰবাৰ হোম স্ক্ৰীনলৈ ঘূৰি আহিব পাৰিব। তাৰপিছত আপুনি আপোনাৰ ইনষ্টল হোৱা এপটো অ'পেন কৰিলে হ'ল। এপটো অ'পেন হোৱাৰ পিছত আপুনি তাত দেখিবলৈ পাব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে কিছু কথা। আপুনি ৱেলকাম স্ক্ৰীনকেইখন শ্লাইড কৰাৰ পিছত আপুনি যেতিয়া এণ্টাৰ কৰিব, আপুনি হোম স্ক্ৰীনত দেখিব সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এটা স্কেটছ আৰু অসমৰ জাতীয় সংগীত ঔ মোৰ আপোনাৰ দেশ। আপুনি এপটোৰ মেনু অপশ্যনত গ'লে তাত দেখিবলৈ পাব বিভিন্ন বিভাগ। আৰু প্ৰথমতে আছে লাইফ এণ্ড ৱৰ্কছ, যিটো ছেকশ্যনত গ'লে আপুনি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিভিন্ন আলোকচিত্ৰ আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ত বিৱৰণ লাভ কৰিব। তাৰপিছতে আছে অৰিজিনেল ৱৰ্কছ, য'ত আপুনি তেওঁৰ কবিতা, চুটিগল্প, উপন্যাস, শিশু সাহিত্য, নাটক আদিৰ বিষয়ে পাব। আপুনি পয়েম ছেকশ্যনত গ'লে আপুনি তাত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত বিভিন্ন কবিতাসমূহ পাব। কবিতাৰ পিছত আপুনি পাব চুটি গল্পৰ শিতান, য'ত আপুনি সুৰভি, জোনবিৰি, কেহুকলি, সাধুকথাৰ কুকি আদি তেওঁৰ বিভিন্ন সৃষ্টিৰাজি দেখিবলৈ পাব। শ্বৰ্ট ষ্টৰীৰ পিছত আছে নভেল, তেওঁৰ উপন্যাসসমূহ। উপন্যাসৰ পিছত আছে শিশু সাহিত্য। শিশু সাহিত্যত আপুনি জুনুকা, বুঢ়ী আইৰ সাধু, বাখৰ আৰু ককাই দেউতা আৰু নাতি ল'ৰা পঢ়িবলৈ পাব। শিশু সাহিত্যৰ পিছত আছে ড্ৰামা বা তেওঁৰ নাটকসমূহ, য'ত গদাধৰ ৰজা, হ জ ব ৰ ল পঢ়িবলৈ পাব। তাৰপিছত আছে তেওঁৰ কিছু খুহুতীয়া সৃষ্টিৰাজি। তাৰপিছত আছে ফটো আৰ্কাইভ, য'ত আপুনি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ লগত জড়িত বিভিন্ন প্ৰকাৰৰ আলোকচিত্ৰসমূহ চোৱাৰ সুবিধা লাভ কৰিব। তাৰপিছৰ ছেকশ্যনটো হ'ল আৰ্টিকল, য'ত আপুনি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে বিভিন্ন সময়ত ৰচনা কৰা তেওঁৰ বিভিন্ন বিষয়ৰ তথ্যগধুৰ লিখনিসমূহ পঢ়াৰ সুবিধা লাভ কৰিব। তাৰপিছৰ অপশ্যনটো হ'ল প্ৰজেক্ট টীম, য'ত আপুনি এই এপটোৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ নাম জানিব পাৰিব। প্ৰজেক্ট টীমৰ পিছতে আছে এবাউট দ্য প্ৰজেক্ট। তাৰপিছৰ অপশ্যনটো হ'ল ৰেট এপ। আপুনি গুগল প্লে ষ্টৰত আপুনি এপটো ব্যৱহাৰ কৰি কেনেকুৱা পাইছে সেই অনুসাৰে এটা ৰেটিং দিব পাৰে, যিটোৱে এই এপটোৰ ডেভেলপাৰসকলক নিশ্চয় সহায় কৰিব। আজিলৈ ইমানে। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত। আৰু এনেকুৱা ধৰণৰ অধিক ভিডিঅ' চাবৰ বাবে ছাবস্ক্ৰাইব কৰিব টেক টক আছাম, আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব।